আজি অনুশীলন 3.4 question number 1 রৈখিক সমীকরণ কেজুৰ অপনয়ন পদ্ধতিৰে আৰু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা। ইয়াৰ question number 1 ৰ এক কৰিম x plus y is equal to 5 আৰু 2x minus 3 is equal 4. Yeah, ধৰা হল x plus y is equal to 5. এইটোৰ আমি এক নম্বৰ সমীকৰণ নাম দিলো আৰু 2x minus 3y is equal to 4 এইটো দুই নম্বৰ সমীকৰণ নাম দিলো। এতিয়া অপনয়ন পদ্ধতিৰে কৰিম। অপনয়ন পদ্ধতি কৰিবৰ কাৰণে আমি দুইটা সমীকৰণৰ পৰা কোনবা এটা চলক আমি বাদ দিব লাগিব। তাৰ কাৰণে আমি প্ৰথম এক নং সমীকৰণক দুইৰে পূৰণ কৰিম। দুইৰে পূৰণ কৰি 2x plus 2y is equal 10 এইটোৰ নাম দিলে আমি 3 নম্বৰ সমীকৰণ। এতিয়া 3ৰ পৰা 2 নম্বৰ সমীকৰণটো আমি বিক কৰি পাওঁ 3 নম্বৰ সমীকৰণৰ 2 নম্বৰ সমীকৰণটো আমি বিক কৰিম 2x plus 2y minus 2x minus 3y is equal 10 minus 4 এইটো কৰিলে হ'ব 2x plus 2y minus 2x plus 3y is equal to 6 ইয়াৰ পৰা আমি 2x টো কাটি দিলো থাকিলে 2y plus 3y 5y is equal to 6 এটাকে y is equal to 6/5 এতিয়া আমি প্ৰতিস্থাপন পদ্ধতি কৰিম অৰ্থাৎ y ৰ মান আমি 2 নম্বৰ সমীকৰণত প্ৰতিষ্ঠা কৰিম পাতিম y ৰ মান আমি 1 নম্বৰ সমীকৰণটো পাতিব পাৰো বা 2 নম্বৰ সমীকৰণত পাতিব পাৰো। 2 নম্বৰ সমীকৰণত পাতি সমীকৰণত বহুৱাই পাওঁ 2x minus 3y is equal to 4 ইয়াত আমি y ৰ মান বহুৱালে 6/5 is equal to 4 2x minus এটা পূৰণ হৈ গলে 18 হ'ব 3 × 18 তলত 5 is equal to 4 এতিয়া এই দুটাৰ পৰা আমি লসাগু ল'ম লসাগু ল'লে তলত 5 হ'ব আৰু 5ৰে আমি 2x ক পূৰণ কৰিম পূৰণ কৰি 10x 5ৰে আমি 5 হৰণ কৰি একবাৰ যে হে 18 পূৰণ কৰিম 18 হ'ব is equal 4 এতিয়া 5ৰ 4 পূৰণ কৰিম আমি ইফালে থাকিব 10x minus 18 আৰু 5ৰ 4 পূৰণ কৰিলে হ'ব 20 আমি বাওঁফালে 10x ৰাখিম আৰু সোঁফালে আমি 18 টো পাৰ কৰি দিম 20 plus 18 is equal or আমি x is equal to 38/10 এটোক আমি
2ৰে পূৰণ কৰিম 2 5 গুণ হৰণ কৰিম 2ৰে 2 9 38 is equal to 19/5 এটাকে x is equal 19/5 অর্থাৎ নির্ণয় এটাকে নির্ণয় সমাধান x is equal 19/5 আৰু y is equal to 6/5